স্যার মোর হাগা হয়েছে। তোমার লেট্রিন কেন? স্যার থাকতে বলছে যে আমার লেট্রিন নাই না। আমি গরিব মানুষ, আপনি নাচবেন নাকি? নহয়, তোমার মানে পায়খানা তো কেন? স্যার আমার পায়খানা নাই না, আমি বাড়ি খেয়ে যাও। তোমার শৌচালয় কেন? চাইর ফালে কলেজ নি বারা আগত এখন ঠাট্টা বাদ্দা। হয় হে, মই তোমাক সেইগিলা সোধা নাই। মই তোমাক কি সুধছো জানা না? তুমি বহি গেউতকে দিলি হেউতকে ললে যে সেই বস্তুটো কেনে? ও বাইনা যাও স্যার, একদম শেষেরা বাইনা। মই তাকে সুধছো। তোমাক মই এটা টেবলেট দিম। স্যার মোক টেবলেট নালগে যাওক, মোৰ আছে। থেৰাপিটো এটা মেট্ৰিকত পাইছি নহয়। স্যার রিসার্চ কৰি তাত মানে আৰু আপুনি মোক টেবলেট দিয়ে। সেই টেবলেটৰ কথা কোৱা নাই তোমাক, মই ঔষধৰ টেবলেটৰ কথা কৈছো। মানে পিল, কেপচুল, টেবলেট এইবিলাকৰে কথা কৈছো। এইটো টেবলেট ল তুমি। তুমি কিন্তু এইটো ইটাই খাবা। হ'ব দিয়ক। অলপ কিবা খাই লৈ খাবা, কিন্তু 8 দিনমান হাগা নালাগে। 9 দিনমান দিনা তোমাক কিন্তু হাগা লাগব। অলপ লৈ আহিবা, পৰীক্ষা কৰিম। স্যার মই লেখা পঢ়া নাজনা মানুহে, মই ফেল কৰি নুঠো। মই সেই কথা কোৱা নাই তোমাক। তাৰমানে তোমাৰ গু লৈ আহিবা, মই শৌচ পৰীক্ষা কৰিম। তাকে ক'বা লাগে, তাই বুজি পালো। তুমি এতিয়া যোৱা, ময়ো মেডিকেলত যাই, মোৰ দেৰি হৈছে। স্যার হ'ব দিয়ক, আপুনি যাওক। মই অলপ পাঠৰ পৰা আহোঁ। স্যার মালৰ বটলটো আপুনি আনছ না? আনছো। তই টেনশ্যন নকৰব। স্যার হ'ব দে। ৰাখে ঠেলা ৰাখছো দে বাছ মোৰা। মৰা নহয় চালা। কিবা কৈছা নেকি? আপোনাক কোৱা নাই ছাৰ। বাপ্পা মোৰ পেটটো কিয় ইমান লাগছে? ঘৰমৰ কৰে মোৰ হাগা লাগছে নেকি? হয়তো মই হাগিয়ে আহো ৰ। ৰাতি কক বাৰী হাগবা যাওঁ মই। পাকঘৰতে হাগি আহো। এইটো ৰুমতে হাগি আহো ৰ। বাপ্পা কি সুখ শান্তি পালো হাগাৰ মান সুখ কত নাই দে। বাপ্পা মই 8 দিন হাগা নাছিলো আজি হাগি কি আৰাম পালো। বাহ মজা। বাগাৰী দি থাকো দে আৰু পুৱা হলে অলপ ফেলবা লৈ যাম দে। ডাক্তৰে দেখোন কৈছি অলপমান লৈ যাব কৈছি পৰীক্ষা কৰিব বোলে। দে হ'ব দে, এতিয়া আৰামছে বাগাৰ দি থাকো। ডাক্তৰে তো গু অলপ লৈ যাবাই আহিছি। পাইলাটোৱে লৈ যাম। মেডিকেল খানা খোলা নেকি? মেডিকেল তো এটা নুখুলে পলম হ'ব বোধহয়। নহ'লে কোৱাৰ্টাৰকে যাওঁ। কোৱাৰ্টাৰত ডাক্তৰ আছে বোধহয়। কোৱাৰ্টাৰত যায় ভাল হ'ব।
হাগৰা ডাক্তৰে বা ঘৰৰ আছে না নাই নেকটো আৰু যিহে দাং কাটি এইটা মোৰ গাখৰৰ বাইলা কাঢ়ি নিলিহে হয় ভগৱানক চিন্তি যাই থাকো দে আৰ কুকুৰটো বা বান্ধি থৈছি না নাই যিহে এটা ভকমোলা কুকুৰ আছে ডাক্তৰৰ কি ঘৰে কি বম ঘৰ বানছি ডাক্তৰে ছাৰ আছে ঘৰত ঐ কোনিয়ে নহয় মানে মই ছাৰক বিচাৰিছিলোঁ কোনিয়ে কিয় আহিছা যা ইয়াৰ পৰা নহয় মানে মোক কিবা ছাৰে এটা বস্তু মাৰিছিল একেবাৰে স্পেচিয়েল বস্তু স্পেচিয়েল কি বস্তু পাইলা তুমি লৈ আহা আহা নহয় মানে মই ছাৰকহে বিচাৰিছিলোঁ এইটো আপোনাৰ কাৰণে নহয় ছাৰৰ কাৰণে ছাৰে গা ধুবা গৈছিল মোক কৈ গৈছিল তুমি আহিবা বুলিয়ে কৈছিল মোক মানে বস্তুখিনি ৰাখি থবা কৈছিল তুমি আহিবা বুলিয়ে কৈছিল নহয় মানে বাইদেউ মই ছাৰকহে বিচাৰিছিলোঁ কোনদিনা ডাক্তৰনি মানুহ আহিলে বাটৰ পৰাই খেদে কিন্তু আজি মোক ইমান আফচোচ কিয় ইতাহে বুজি পালো কেছটো মোৰ পাইলাতো মানে ঘৰ পাইলাতো তুমি মনে মনে কি ভাবি আছো হে নাহা কিয় আহা মানে বাইদেউ মই ছাৰকহে বিচাৰিছিলোঁ এইটো বস্তু মানে আপোনাৰ হাতত দিবা নোৱাৰি মোৰ বিপদ হ'ব পাৰে মই পলয়ে মংগল হ'ব এৰে পৰা ডাক্তৰনি গম পালে মোৰ সৰ্বনাশ হ'ব মাজনী এটা হজা গাঁৱলীয়া আহিছিলে মাজনী হাত এজন হজা গাঁৱলীয়া আহিছিল আৰু সেই হজা গাঁৱলীয়াটোই মাখনৰ বাইলাটো বোলে মোৰ হাতত নেদে মই কি কৈছো জানছা না বেটাক এক গুণি মাৰি কাঢ়ি লৈছো সেই বেটাই বাইদেউক কান্দি আছে মাখন তুমি খা নহ'লে হজা গাঁৱলীয়া আহিলে আৰু বাইলাটো কাঢ়ি নিদিওঁ সোনকালে খাই শেষ কৰ ঐ গছমৰাই কি দিছে চি গু এই গু গু মাখন নহয় এই গু আৰু মোৰ পালা মংগল ডাক্তৰ নিবা কি কৰে আহি পালি মইতো ভাল পাইছোৱে গতিকে চাহ জীৱতী তই বলয়তী গতিকে মই পলালোৱে নমস্কাৰ বন্ধুসকল আমাৰ এই ইউটিউব চেনেলটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব ধন্যবাদ।